মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী কেইটামান ঘণ্টাৰ পাছতে আপুনি হৈ পৰিব পাৰে লাখ টকীয়া বিলাসী বাহনৰ গৰাকী আপোনাৰ হাতত সময় একেবাৰে নাই আপুনি যদি এতিয়াও টিকট ক্ৰয় কৰা নাই তেন্তে শীঘ্ৰেই ক্ৰয় কৰক টিকট কেইঘণ্টামানৰ পাছতেই শোণিতপুৰত অনুষ্ঠিত হ'ব বৃহৎ উপহাৰ কুপনৰ খেল ইতিমধ্যে টিকট শেষ হোৱাৰ দিশে সোনকালে ক্ৰয় কৰক আপোনাৰ লাকি নম্বৰৰ কুপনৰ টিকট আপোনাৰ হাতত সময় একেবাৰেই নাই মাত্ৰ 100 টকা খৰচ কৰক আৰু লাভ কৰক কোটি টকীয়া বাহন 50টা উপহাৰৰ বৃহৎ খেল মাত্ৰ কেইটামান ঘণ্টাৰ পাছত আল্ট্ৰা বাছ জেচিবি ডাম্পাৰ ফৰ্চুনাৰৰ দৰে আছে কেইবাখনো বিলাসী বাহন অহা 10 জুনত শোণিতপুৰত অনুষ্ঠিত হ'ব এই বৃহৎ উপহাৰ কুপনৰ খেল কুপন শেষ হোৱাৰ পথত এটা মাত্ৰ হোৱাটছআপ মেছেজ দিলেই লগে লগে লাভ কৰিব টিকট শ্ৰী শ্ৰী সুৰভি আশ্ৰম হৰিহৰ মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে শোণিতপুৰৰ পতিয়া পুখুৰীত অহা 10 জুন তাৰিখে অনুষ্ঠিত হ'ব এই বৃহৎ উপহাৰ কুপনৰ খেলখন খেলখনৰ পুৰস্কাৰ হিচাপে আছে আল্ট্ৰা বাছ জেচিবি ডাম্পাৰ ফৰ্চুনাৰ টাটা নেক্সন টাটা পাঞ্চ ব্ৰিজা মহিন্দ্ৰা থাৰ মহিন্দ্ৰা বলেৰো ছুইফ্ট বেলনৰ পৰা আদি কৰি আছে দুচকীয়া বাহনো তেন্তে পলম কিশোৰ এতিয়া স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক অথবা হোৱাটছআপত দিয়ক এটা মেছেজ